আৰু BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো, নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। BTCৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই আৰু BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো, নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। BTCৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই